অজান ঠাই নিজান দেশৰ কাহিনী। পৃথিৱীত বহুত মানুহ আছে, কিন্তু দেখিবলৈ মানুহৰ দৰে। কিন্তু ভগৱানে সৃষ্টি কৰি পঠাই দিছে মানুহৰ আকৃতি। কিন্তু কিছুমানে কাৰোবাক ঠগি খোৱা, কিছুমানে কাৰোবাক মাৰ্ডাৰ কৰি খোৱা, কিছুমানে কাৰোবাক বুদ্ধি ভৰসা কৰি লোভ দেখুৱাই লুটপাত কৰি খোৱা। এনে এখন ঠাই আছিল, নিজান দ্বীপৰ এহাল ৰজা ৰাণী আৰু মন্ত্ৰীৰ পত্নী আছিল। সেই নিজান ঠাইতে ৰজা আৰু মন্ত্ৰী এদিন আলোচনা হৈছিল। সেই সময়ত আহি ৰাণী আৰু মন্ত্ৰীৰ পত্নী দুয়ো কাষত বহি তেওঁলোকৰ আলাপ আলোচনা হৈ আছিল। তেনেতে ৰজাই এখন গুৱা খাই থাকোঁতেই কথাৰ বিনিময়ত কাষতে ৰাণীৰ গাত পিত পেলাই পাইছিল। তেতিয়া ৰাণীয়ে তেওঁ মুখলৈ চাই হাঁহি দেখুৱাইছিল। তেতিয়া মন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল, মহাৰাজ, আপোনাৰ ৰাণীয়ে যে ইমান আপুনি এটা নিষ্ঠুৰ কাম কৰোঁতেও কিয় হাঁহি দেখুৱালে? তেতিয়া ৰজাই মন্ত্ৰীক ক'লে, মন্ত্ৰী, তুমিও এদিন তোমাৰ পত্নীৰ গাত এনেতে পেলাই চাবাচোন। তেতিয়া তোমাৰ পত্নীয়ে কি উত্তৰ দিয়ে তাৰপিছত মোক ক'বা। তেনেতে বেলেগ এদিনা আকৌ সেই নিজান দ্বীপত আলাপ আলোচনা হৈ থাকোঁতে তেতিয়া মন্ত্ৰীয়েও সেই ৰজাৰ দৰে একেটা কাণ্ড কৰিছিল। গুৱা খাই তেখেতৰ পত্নীৰ ওপৰত পিত পেলাই দিছিল। তেতিয়া মন্ত্ৰীৰ পত্নীয়ে বহুত জ্বলি পকি উঠি মন্ত্ৰীক বহুত বেয়া আচৰণ কৰিছিল। তেতিয়া মন্ত্ৰীয়ে ৰজাৰ সন্মুখত তললৈ মূৰ কৰি মাথা উঠাব নোৱাৰা হৈছিল। যেতিয়া মন্ত্ৰীৰ পত্নী আৰু ৰজাৰ পত্নী আঁতৰি গৈছিল, তেতিয়া মহাৰাজে মন্ত্ৰীক কৈছিল, চোৱা মন্ত্ৰী, এই পৃথিৱীত বহুত ধৰণৰ মানুহ আছে। তুমি এই মই দিয়া ময়ূৰ পাখিডালে তুমি ৰাস্তা ঘাটে যিমান মানুহ গৈ আছে সকলোকে এবাৰ তুমি ভালদৰে চোৱা। তেতিয়া মন্ত্ৰীয়ে সেই ময়ূৰ পাখিৰ লৈ ৰজাই কোৱাৰ দৰে যত পৃথিৱীত মানুহ আছে ৰাস্তাই ঘাটে ময়ূৰ পাখি লৈ পেলাই ৰজাই কোৱাৰ দৰে তেনেকৈ চাইছিল। তেতিয়া মন্ত্ৰীয়ে দেখা পাই কৈছিল, হয় মহাৰাজ, কিন্তু পৃথিৱীত বহুত মানুহ আছে, কিন্তু জগাটোহে মানুহৰ, কিন্তু তাৰ আত্মা যিবিলাক বহুত ভাগ দেখা পালোঁ। কোনোবা আছে গৰুৰ দৰে, কোনোবা আছে ছাগলীৰ দৰে, কোনোবা আছে কুকুৰৰ দৰে, অনেক ৰকমৰ আত্মা। সেইটো কাৰণে পৃথিৱীখনত বহুত ধৰণৰ মানুহ আছে। কিছুমানে কাৰোবাক ঠগি খাব পৰা, কিছুমানে কাৰোবাক লুটি খাব পৰা। সেইটো কাৰণে মানুহৰ জীৱৰ আত্মা বহুত ধৰণৰ ভাগে ভাগে মানুহক দিলে। সেইটো কাৰণে পৃথিৱীত সকলো মানুহ একেই নহয়। শতকৰা 100 ভিতৰত 50%হে ভাল মানুহ ওলাব, 50% পৃথিৱীখনত বেয়া মানুহেই ওলাব। নমস্কাৰ। ভিডিঅ'টো পাই কেনেকুৱা পালে কমেণ্ট কৰিব।